गरेसरनि 2 नं बेटागावआव गुफुर माइरंनि गोसोम फालांगि खालामनायनि सायाव रायजो राजाया अजद दैखांदों खायसे खमाबाय एजेन्टनि सायाव। गामिनि मुलाम्फागिरिनि अजद दिखांनाय बायदिब्ला बिजु कुमार बर' आरो कृष्ण दास बिथांमोना दाननि माइरंखौ गोरिब दुखुथिया न'खरनो होआखै होननानै माइरंनि मुलाम्फागिरि बिथांमोना फोरमायदों। पुफ दिफिलि अखन बहुमुखी समबाय आफाद लिमिटेडनि 2 नं बेटागाव खमाबाय एजेन्ट बिजु कुमार बर' आरो कृष्ण दासनि सायाव जाख्ल'नायनि गोख्रों अजद दिखांदों। मख'नो गोनांदि तामुलपुर महकुमानि बेन्दोङाव थानाय नावकाटा पुफ दिफिलि अखन बहुमुखी समबाय आफादनि बेन्दोङाव थानाय 2 नं बेटागाव खमाबाय एजेन्ट बिजु कुमार बर' आरो कृष्ण दास मोना जुन जुलाइ दानाव सरकारनि माइरंखौ लाबोनानै मुलाम्फागिरिनो माइरंखौ राननानै होआखै होननानै फोरमायदों। घटना हल माने आमी साल पाइছিলো समबायर मेर 28 तारिख सालটো আমি পাইছো 28 তাৰিখ তাৰ পিছত আৰু জুন জুলাই আমি সাল পোৱা নাই যদি সিহঁতে সালটো ওলাইছে ওলাই কেনে আমি ৰিসিভ ওলাইছো সিহঁতে কেই তাৰিখত সালটো হেৰি কৰিছে তাৰ পিছত সিহঁতে মেত যেতিয়া আমি সালটো আনিছো তেতিয়া সিহঁতে কাটত লিখি দিছে কাটত লিখি দিয়াতে আমি আৰু বহি আছো এনে যে আমি জুন জুলাই সাল পোৱা নাই পাম আৰু তাৰ পিছত এর মধ্যে একজন মানুহে মোক কলা ও বৌ তই সাল পালি নেকি যে মই তো সাল পোৱা নাই যে জুন জুলাই সাল তো খালাস হৈ গৈছে এতিয়া সাল খালাস হৈ গৈছে যদি মই তো সাল পোৱা নাই তাৰ পিছত মোৰ অলপ বেমাৰ আছিল মই মেডিকেল গেলো আৰু আইবা পাৰা নাই কেদিনমান এতিয়া চাও যে ৰিপোৰ্ট বিলাক মই আনছো আনাৰ পিছত এতিয়া চাও যে জুন মাহতে সাল দিয়া উদ্ৰ কৰিছে জুলাইতে উদ্ৰ কৰিছে কিন্তু 2 মাহৰ সালটো আমি পোৱা নাই এতিয়া ৰেশন দোকানী কৃষ্ণ দাসে কৈ আছে যে সালটো আমি দিম কিবাকে কালি মই কৃষ্ণ দাসক ফোন কৰিছিলো ফোন কৰোঁতে কৈছে যে সালটো গুদামত আহিছে আমি সালটো দিম যে সালটোতে এটা আগষ্ট মাসৰ সাল আহিছে আপুনি সেই 2 মাহৰ সালটো দুখন দিয়া নাই কিয় দিয়া নাই কয় মই ঘৰত যাম মোৰ এতিয়া হাগা বেমাৰ হৈছে মই ঘৰত যাম ঘৰত যাই কেনে মই কিবা এটা কৰিম মই বলে কিবা এটা কৰিব আবার কি 2 মাহৰ সালটো আগতে দিব তাৰ পিছত আমি আগষ্ট মাহৰ সালটো আনিম নহলে আমি সাল নানো আপনি কি কৰিব আৰু আহি কেনে আগতে সেই 2 মাহৰ সালটো আমাক দিবা লাগব দিয়াৰ পিছতে আমি সেই আগষ্ট মাহৰ সালটো উঠাম নহলে মই নুঠাও কৈছে ঘৰত আহি কেনে সেই বিলে কিবা কৰিব চাও এতিয়া ঘৰত আহি কি কৰে সেইখিনি মোৰ চাব লগা আছে আৰু যদি আমাক যদি 3 মাহৰ সাল একেলগে নিদিয়ে আমি ৰেশন দোকানীক তালা মাৰিম। আপোনালোকৰ কোনটো সমবায়টোৰ নাম কি আপোনালোকৰ? কৃষ্ণ দাস সমবায়ৰ এজেন্ট কৃষ্ণ দাস আৰু আপোনালোক কোনটো সমবায়ৰ অন্তৰ্গত? আমাৰ এইটো এই বেটাগাঁও আপোনাৰ 2 নং বেটাগাঁও আমি চাউল নাপাওঁ 2 মাহ হৈছে চাউল পোৱা নাই আমাক কোন আছে ডিলাৰৰ নাম বিজু বড়ো বেটাগাঁও ইতিমধ্যে তেখেত এটা আহি গৈছে আহি পেলাই কাগজ পত্ৰ লৈ আছিল তেখেতৰ খাতাত লেখা আছে আমি চাউল পাওঁ বুলি কিন্তু আমি ৰাইজে চাউল পোৱা নাই সেইটো কাৰণে আমি হেৰি কৰিছোঁ গতিকে এইটোৰ আমি চাউল পাওঁ বুলি সি দেখাইছি কিন্তু আমিতো ৰাইজে চাউল পোৱা নাই এইটো আমি কি কৰোঁ এতিয়া আমি দুখীয়া মানুহ আমাৰ চাউল কিনি খাই মাৰি খাই আছে 2 মাহৰ চাউল জুন জুলাই কিন্তু তাতে লেখছি চাউল দিছোঁ বোলে 7 তাৰিখে কিন্তু চাউলটো আমি পোৱা নাই। কিমান গাঁও আছে এটা? কৃষ্ণ দাসটো আমি নপৰোঁ এইটো বেটাগৈ আমি বিজু বড়ো আমি বেলেগ আমি বিজু বড়ো তাত পৰোঁ। কোন এজেন্ট পৰে আপোনালোকৰ গাঁৱত? আমাৰ পৰে বিজু বড়ো আৰু কোন পৰে? আৰু এই বুধু আছে বুধু বড়ো আৰু নগেন বড়ো আৰু ইফালে কৃষ্ণ দাসো পৰে আমাৰ কিন্তু আমি নাপাওঁ মাল কিন্তু এই কোনো এজন এজেন্টেই চাউল দিয়া নাই আমাৰ দিয়া নাই দিয়া নাই কিন্তু আমি বিজুটো জানো আমি যাৰ পৰা বিজুৰ পৰা খাই আছোঁ আমি বিজুটো ক'ব আমাৰ হেৰিটো ক'ব পাৰিম আমি চিনা আপোনালোকে পাইছে না পোৱা নাই আমি 2 মাহৰ চাউল পোৱা নাই। কিমান ঘৰ আছে আপোনালোকে চাউল পোৱা নাই? আছেতো বহুত ঘৰ ইমান মানুহ মই চাৱা নাই এইটো লিষ্টটো কিমান মানুহ পাওঁ এই মাত্ৰ আহি গৈছে চাউল দিয়া বুলি কিন্তু মই বাৰ কৈছোঁ মই এতিয়া চাউল 2 মাহ চাউল পোৱা নাই আমাৰ চাউল দিবাই লাগব তুমি 2 মাহৰ চাউলটো দিবাই লাগব সি কয় নাই মইতো চাউল দিছোঁ লোকত দিলা তুমি কলিও মনিক দিয়া বুলি আমিতো চাউল পোৱা নাই ৰাইজে সেইকাৰণে বিজু আমাক চাউল কিনি 2 মাহৰ চাউলটো দিবাই লাগব আমাক নহ'লে মই আগতে কৈছোঁ আমি মিডিয়াও মাতিম কি কৰিব লাগে আমি ওপৰ মহলতে যাম কিন্তু 2 মাহৰ চাউলটো আমাক দিবাই লাগব বিজু জ্বৰ পাই হওক আপোনালোকে যে তাৰিখটো লিখি দিছে দিয়া বুলি কি কওঁ সিহঁতৰ কাৰ্ডত আছে আমাৰতো কাৰ্ডত নাই আপোনালোকৰ কাৰ্ডতো দিয়া বুলি নাই আমাৰ বিজু আমাৰ কাৰ্ডত লেখাই নাই কাৰ্ডখন কিছুমানৰ কাৰ্ডত লেখা আছে কিন্তু আমাৰ কাৰ্ডত বিজু একো লেখা নাই কাৰ্ডখন নিনিলে ক'ব কাৰ্ডখন লৈ চাউল নিদিওঁ কিন্তু আৰু যদি কাৰ্ডখন নিছোঁ তাতে একো লেখাই নাই এইখিনি মোৰ ক'ব লগা।
बेनि अनगायैबो इन्द्रजित दास मुंनि सासे मुलाम्फागिरिनिफ्राय 4 बोसोरनिफ्रायनो माइरंखौ मोनाखै आरो माइरंखौ दिहुननानै जाबोदों एजेन्ट बिजु कुमार बर'आ होननानै अजद दैखांदों। 2018 চনত মোৰ চাউল দিছিল ফেমিলিত নাম আছিল মোৰ ৰেচন কাৰ্ডত নাম থাকাতে ফটোকে একদিন কৈছে যে তোমাৰ কাৰ্ডটো কাটা গেল কেনেকৈ কাটা গেল কৈছে যে তোমালোকৰ গাঁৱৰ মেম্বাৰগিলা আহি কিনে তোমাৰ কাৰ্ডটো কাটি দিছে মই খবৰ কৰিলোঁ মই কিবা কৰিলোঁ পিছত আৰু পাওঁ নাই বিচাৰি কাৰ্ডটো পোৱা নাই তাৰ সেই বস্তুটো দেখুৱা নেদে তাৰ লিষ্ট এটা আছে যে লিষ্টটো মোক দেখুৱা চাব নেদে এনেকৈ কৰি বহুত দিন গেল যাৰ পিছত যেতিয়া আধাৰ কাৰ্ড লিংক কৰিব লাগে তেতিয়া মোক একদিন ফোন কৰি মাতিছিল যে তুমি তোমাৰ আধাৰ কাৰ্ডটো লৈ আহা তে লিংক কৰিব লাগিব তো তোমাৰ কাৰ্ডৰ নাম আহিছে মই গেলোঁ আধাৰ কাৰ্ড লৈ কিনে মোৰ ফিংগাৰ প্ৰিণ্ট ৰাখছি আৰু আধাৰ কাৰ্ডটো ৰাখি কিনে কৈছে নেক্সট মাহৰ পৰা তুমি চাউল পাবা পিছত মানে নেক্সট মাহত গেলোঁ যাৰ কৈছে তোমাৰ কাৰ্ডটো কাটা গেল তোমাৰ এতিয়া নহ'ব তোমাৰ কাটা গেল মোটামুটি 4 বছৰমান হৈ গ'ল এতিয়া মই চাউল নাপাওঁ এই বিজয় বড়ো আমাৰ হেৰি এজেণ্ট ইন্দ্ৰজিৎ দাস মোৰ নাম। আপনি কি কৰে হ্যাঁ আপনি কি কৰে মই কাম কৰোঁ হাজিৰা কৰোঁ পিছত কি ক'লা বিজয় বিজয় ক'লা যে তোমাৰটো কাটা গেল তুমি আৰু নাপাবা পেট নাকটা সেইদিনা আমাৰ এই গাঁৱত যিটো এটা ভেজাল লাগে 2 মাহ চাউল পাওঁ নাই বুলি এইটো ভেজালত মই গ'লোঁ যাই কিনে মই এটা নাম্বাৰ দিছিল বিজয়ত এইটো তোমাৰ ID নাম্বাৰ বুলি কৈছিল নাম্বাৰটো মই তাত লৈ কিনে ফিংগাৰ প্ৰিণ্ট দিলোঁ মোৰ নামটো ওলাই আহিল হেৰি সুধিলোঁ কিবা গিৰীশ বড়ো নেকি গিৰীশ বড়ো সুধিলোঁ দাদা এইটো মৰটো এইটো চাই দিয়কচোন মোক চাই কিনে কৈছে তোমাৰ মাহে চাউল উদ্ৰ হৈ আছে চাউলটো মই পাওঁ নাই কেনেকৈ কোনে উদ্ৰ কৰি আছে তুমি তাতে খবৰ কৰিবা মই ডিটেইলছকৈ ক'ব নোৱাৰিম পিছত মই বিজয় সুধিলোঁ যাই কিনে যে মই যে তুমি যে মোৰ মাহে যে চাউলটো মোৰ উদ্ৰ হৈ আছে চাউলটো মোক কোনে আছে তুমি মোক 3-4 বছৰ ধৰি যে চাউল নিদিয়া তোমাৰ ওপৰত মই কেছ কৰি দিম কি কৈছে মোৰ লগত অলপ বুজা কৈছে যে তুমি আৰু হালা চালা কৰিব নালাগে তোমাৰ কাৰ্ডটো মই বনাই দিম আৰু হেৰি চাউলটো তোমাৰ যিমান হয় মই লাহে লাহে কৰি চাউলটো মই সুধ কৰি দিম আৰু এইগুলো হাইলাইট কৰিব নালাগে বস্তুটো মই হাইলাইট কি ৰাইজ যিমান থাকে মই সেইফালে থাকিম মোৰ বস্তু তুমি একলা দিবা আৰু কিমান মানুহৰ চাউল বা তুমি মাৰি খাই গৈ আছে এইটো মোক চব ওলাব লাগিব মোৰটোহে মই জানছোঁ কাৰণে তুমি মোক ওলাই দিবা কিন্তু আৰু যে কিমানৰ ভিতৰে আৰু কিমান নাজানা মানুহ আছে এইখিনি কিমান মানুহৰ চাউল যে তুমি মাৰিছিলে এইটো চব ওলাব লাগিব এতিয়া গাঁৱৰ মানুহ লৈ কিনে ওলাম চব এইবিলাক কৈ কিনে পিছত মই আহিলোঁ আহি কিনে এতিয়া গাঁৱৰ মানুহ মাতছোঁ ইয়াক মাতছোঁ মাতি কিনে 2 মাহৰ চাউল সিহঁতৰ মইতো চাউল নাপাওঁ 2 মাহৰ পোৱা নাই ৰাইজে পোৱা নাই 2 মাহৰ মোৰতো 4 বছৰে হ'ল পোৱা নাই সিহঁত মই নেলাগে মোৰতো হওক নহওক আৰু ৰাইজে কিমান দুখীয়া মোতকৈ আৰু কিমান দুখীয়া মানুহ আছে এইখিনি কাৰোবাৰ ঘৰত 3-4 জনৰ নাম আছে অলৰেডি তাতে নাম আছে চাউল নেদে এই আমাৰ বৰ্ডেগাৰ ছোৱালীৰ নাম আছে না চাউল দিয়া নাই 2-3 মাহ ধৰি দিয়া নাই পিছত দিছে একদিন নাম আছে লৈ নাযায় কেৱল এনেকৈ গৈছিল। जाय समाव आसामनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा खमाबाय एजेन्टनि सायाव गोख्रों थांखि लानाय समावनो खायसे खमाबाय एजेन्टआ मुलाम्फागिरिनि माइरंखौ दिहुननानै जादों। दायो रायजो राजानि गोख्रों अजद दिखांनायनि सायाव मा राहा लागोन बेफोरबायदि खमाबाय एजेन्टनि सायाव बेराफारसेथिं रायजो राजानि अजद दिखांनाया नंखाय होननानै खमाबाय एजेन्टआ बुंथियो। চাউল নিদিয়াৰ বিৰুদ্ধে যিটো অভিযোগ কৰিছে এওঁলোকে মই যোৱাকালি থাকিব পৰা নাই গুৱাহাটীতে আছিলোঁ অসুখ আছে মোৰ সেইটো শুনি পেলাই মই আজি আহিছোঁ আৰু মই জুলাই মাহৰ চাউল কমপ্লিট চবক দিছোঁ আৰু আমি মেচিনত দিছোঁ অনলাইনত দিছোঁ গতিকে মই কোনো মানুহক বাকী ৰখা নাই আৰু এইখিনি চব এই 2 মাহৰ জুলাই মাহৰ কমপ্লিট আছে। এতে জবা দাসে কমপ্লেইন কৰিছে আপোনালোকক জবা দাসৰ এতে ফিংগাৰ আছে বনমালী দাসে কমপ্লেইন কৰিছে বনমালী দাসৰ ফিংগাৰ এতে আছে আপোনালোকে চাই যদি খুলি চাব পাৰোঁ জবা দাসৰ দেখাই দিম মই বনমালী দাসৰ দেখাই দিম বাকী 160 ঘৰ মানুহ গোটাইখিনিৰ মোৰ এই 2 মাহৰ চাউল নিয়া স্লিপ আছে মই মেচিনত চাউলখিনি তেওঁলোকক দিছোঁ।